হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। হাইস্কুল লেভেলৰ নিযুক্তি সন্দৰ্ভত আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি নতুন নিযুক্তি সন্দৰ্ভত যি মন্তব্য কৰিলে, সেই মন্তব্যৰ ওপৰত কিছু কথা আজি আমি আলোচনা কৰিম। আমি সকলোৱে এটা কথা ভাবি থাকোঁ যে হাইস্কুল লেভেলৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব, কিন্তু আমি যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যটো ভালকৈ শুনিলে তাতে আমি এই উত্তৰটো পাই যাওঁ। যিহেতু বৰ্তমান দেশত পৰিস্থিতি ভাল নহয়, তাৰ লগতে যদি আমি হাইস্কুল লেভেলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰে, আমাৰ কি হ'ব, স্কুলবিলাকত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব লাগিব, ফৰ্ম জমা দিব যাব লাগিব, আৰু সেইটো কৰিব গ'লে ছ'চিয়েল ডিষ্টেঞ্চটো নাথাকিব বা মানুহৰ গেডাৰিং হ'ব। আকৌ মানুহ ক'ৰ পৰা আহি ক'ৰ মানুহ ক'ত আহি ফৰ্ম জমা দিব, ক'ৰ মানুহ কেনেকৈ আহে, সেইটোতো আমি কোনেও নাজানো। গতিকে সেইটো এটা ৰিস্কি কাম। গতিকে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যৰ পৰা এটা কথা আমি বুজিব পাৰোঁ যে যেতিয়া আমাৰ স্কুলবিলাক ভালকৈ খুলিব, স্কুলবিলাকৰ যেতিয়া এক্টিভিটি আৰম্ভ হ'ব, তেতিয়াই আমাৰ হাইস্কুল পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ আশা আছে। মোৰ আগৰ এটা ভিডিঅ'টো কৈছিলোঁ মই যে আমাৰ নতুন নিযুক্তি বা হাইস্কুলবিলাকৰে হওক বা LPMEৰে হওক, নতুন নিযুক্তি যেতিয়া আমাৰ স্কুলবিলাক খুলিব তেতিয়াহে তাৰ প্ৰচেছ আৰম্ভ হোৱাৰ আশা আছে। তথাপিও আমাৰ LPMEৰ যিহেতু বাকীখিনি কাম হৈ গৈছে, ইম্পৰ্টেণ্ট কামখিনি হৈ গৈছে, তেওঁলোকৰ এতিয়া অসুবিধা নাই। কিন্তু আমাৰ হাইস্কুল লেভেলৰ এইখিনি এপইণ্টমেণ্ট প্ৰথমৰ পৰা কৰিব লাগিব, এডভাৰটাইজ দিব লাগিব, এডভাৰটাইজ দিবৰ কাৰণে ফৰ্ম জমা দিব যাব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এইখিনি কাম কৰোঁতে আমাৰ কিছু সময় লাগিব বা এইখিনি কাম কৰিবলৈ যাওঁতে বৰ্তমান পৰিস্থিতিত সেই কামখিনি কৰা সম্ভৱ নহয়। গতিকে আমাৰ হাতত উপায় নাই, আমি স্কুল খোলালৈ বা পৰিস্থিতি নৰ্মেল হোৱালৈ অপেক্ষাই কৰিব লাগিব। কিন্তু সকলোৱে এটা কথা মনত ৰখা উচিত, দুখ হওক দুৰ্গতি নহওক। আমি যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যটোৰ ওপৰত এতিয়া বিভিন্ন মাধ্যমত এটা নিগেটিভ চেঞ্চ এটা পাব্লিছ হৈ গৈছে যে চাকৰি বন্ধ হ'ল, আৰু তাৰ ফলত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আজি এটা ক্লাৰিফিকেশ্যন দিব লগা হ'ল সামাজিক মাধ্যম যোগে। মই এই ক্লাৰিফিকেশ্যনটো আপোনালোক দেখাই আছোঁ, এবাৰ চাই ল'ব আপোনালোকে। গতিকে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ ক্লাৰিফিকেশ্যনটো চালে। ভিডিঅ'টোৰ আৰু মাজলৈ যোৱাৰ আগতে মই সকলোকে এবাৰ অনুৰোধ কৰোঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'বোৰ আপোনালোকে ইমিডিয়েটলি পাই যায়, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক সময়ত পাই থাকিব। আৰু ভিডিঅ'টো আনকো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই কথাখিনি সকলোৱে জনাটো দৰকাৰী। এতিয়া আহোঁ আমাৰ মূল বিষয়লৈ। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো মন্তব্য, সেই মন্তব্যটো কেন্দ্ৰ কৰি পেলাই আমাৰ বিভিন্ন মাধ্যমত যি এটা নিগেটিভ মেছেজ এটা প্ৰকাশ পাইছে, নিগেটিভ চেঞ্চ এটা প্ৰকাশ পাইছে। কিন্তু মই আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যত যোৱাকালি ডাঙৰ পজিটিভ চাইন এটা মই দেখা পাইছোঁ, আৰু এই পজিটিভ চাইনটো আমাৰ হাইস্কুল টেট কোৱালিফাইড কেণ্ডিডেটসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আমি সকলোৱে এটা কথা চিন্তিত হৈ আছিলোঁ যে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াটো অনলাইন হ'বলৈ অফলাইন হ'ব। যদি অনলাইন হয় কেণ্ডিডেটৰ কাৰণে দিগদাৰ হ'ব, আৰু যদি অফলাইন হয় কেণ্ডিডেটৰ কাৰণে যথেষ্ট সুবিধাজনক। অৰ্থাৎ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ যোৱাকালি মন্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰোঁ যে এইবাৰৰ হাইস্কুল লেভেলৰ নিযুক্তি প্ৰক্ৰিয়া আগৰ নিচিনাকৈ স্কুল লেভেলত হ'ব। আৰু যদি স্কুল পৰ্যায়ত হয় তেতিয়াহ'লে আমাৰ কেণ্ডিডেটসকলৰ কাৰণে যথেষ্ট সুবিধাজনক, কাৰণ তেতিয়া নিজৰ সুবিধা মতে তেওঁলোকে স্কুল বাছি ল'ব পাৰে বা নিজৰ সুবিধা মতে নিজৰ ঘৰৰ ওচৰৰ বা ঘৰৰ আশে পাশে থকা স্কুলবিলাকত এপ্লাই কৰিব পাৰিব। কিন্তু যদি ৰিক্ৰুইটমেণ্ট প্ৰচেছটো চেণ্ট্ৰেলাইজ হ'লহেঁতেন, তেতিয়া অনলাইন এপ্লাই কৰাৰ পিছত কোন ক'ত পৰিলে হয় ঠিক নাছিল। আৰু যদি অনলাইন প্ৰচেছ হ'লহেঁতেন, চৰকাৰে এতিয়াই হয়তো এডভাৰটাইজমেণ্ট কৰি পেলাই অনলাইনৰ কামখিনি কৰাব পাৰিলেহেঁতেন। কিন্তু যিহেতু অফলাইন
হোৱাৰ চান্স আছে। সেইকাৰণে বৰ্তমান কামখিনি কৰা নাই। যেতিয়া স্কুল খুলিব, পৰিস্থিতি নৰ্মেল হ'ব, মানুহ বাহিৰত ওলাব পৰা হ'ব, তেতিয়াই আমাৰ নিযুক্তিৰ কামবিলাক আৰম্ভ হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোকে এটাই অনুৰোধ জনাওঁ, কোনেও পেনিক হ'ব নালাগে। মই এটা কথা কৈছোঁৱে যে দুখ হওক, দুৰ্গতি নহওক। যদি এতিয়া আৰম্ভ কৰি কিবা কাৰণত আকৌ বন্ধ হৈ থাকিব, আকৌ মাজত গেপ হৈ যাব। গতিকে তাতকৈ আমাৰ যেতিয়া পৰিস্থিতি নৰ্মেল হ'ব, যেতিয়া এবাৰতে আৰম্ভ হ'ব, বস্তুটো এটা ৰিডমত গুচি যাব। গতিকে আমি সকলোৱে পৰিস্থিতি নৰ্মেল হোৱালৈ বাট চোৱা উচিত। কাৰণ আমাৰ এই যে বৰ্তমান বেয়া দিন চলি আছে, এই বেয়া দিন নিশ্চয় এদিন শেষ হ'ব, আৰু শেষ হ'লে আমাৰ পথাৰ মুকলি হৈ যাব, আৰু আমি তেতিয়া সকলোৱে নিজৰ নিজৰ কামত আগবাঢ়িব পাৰিম। গতিকে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলোকে পজিটিভ হৈ থাকিবলৈ অনুৰোধ জনালোঁ, আৰু বৰ্তমান যি কাম কৰি আছে আনন্দেৰে কৰি থাকক। সকলোৰে ভৱিষ্যত উজ্জ্বল আছে, কোনেও নিৰাশ হ'ব নালাগে। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।